তো মই যিখন কাগজ বৰ্তমান কম্পিউটাৰ দোকানত বনাব গৈছিলোঁ সেইখন হ'ল এইখন, কাৰণ এইখন হ'ল গাইজ কি খবৰ, আশা কৰিছোঁ সকলোৰে ভাল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ৱেলকাম বেক টু আনাডাৰ ব্লগ। তো আজি গাইজ আজি মই বৰ্তমান আহিছোঁ ফিল্ডৰ পৰা ৰানিং কৰি, কাৰণ এইকেইদিন অলপ প্ৰেক্টিচটো বেছি হৈছে, কাৰণ 1 অক্টোবৰত আমাৰ ৰিলেশ্যনশ্বিপৰ অপেন ৰেলী আছে। চ' তাৰ বাবে অলপ বেছিকৈ প্ৰেক্টিচ কৰিব লগা হৈছে। তো আৰু কিছুমান ডকুমেণ্টছ উলিয়াব লগা হৈ আছে, এইকেইদিন বহুত বিজি হৈ আছোঁ, তো ভিডিঅ' বনাব পৰা নাই। তো এতিয়া যিহেতু ফিল্ডৰ পৰা ৰানিং কৰি আহিছোঁ, তো এতিয়া অলপ এক্সাৰচাইজ কৰোঁ, তাৰপিছত লগ পাই আছোঁ। স্কোৱাট মাৰিছিলোঁ। তো গাইজ এক্সাৰচাইজ কৰি এতিয়া বোলে ভাস্কৰে বজাৰলৈ যায়, লগ ধৰিছে, তো তাৰ লগত যাব লাগিব। আৰু মোৰ আনমেৰিড চাৰ্টিফিকেট এখন বনাব লাগিব, তো সেইখনো বনাম। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু কিছুমান কাগজ বনাবলৈ আছে, কেৰেক্টাৰ এখন আছেই মোৰ, আনমেৰিডখন বনাম। আৰু যোনখন আপোনাৰ এফিডেভিট ডমিচিয়েলখন, সেইদিনাখন দি থৈ আহিছোঁ। তো আজি দিব চাগে, যদি দিয়ে ফোন কৰিব। তো চাই থাকক, বজাৰ যাওঁ। তো গাইজ বৰ্তমান আমি বজাৰলৈ বুলি আহি আছোঁ, যিহেতু মোৰ আজি চাইকেল নাই। তো এইফালে ভাস্কৰ চাইকেলত আহি আছোঁ। ডবল আজি আমাৰ দীপজ্যোতি ভাইহঁতে আছাম পুলিচৰ ৰানিং চাব গৈছে, ছোৱালী ৰানিং আছে যে। গাঁৱৰে ছোৱালীজনীক লৈ গৈছে ৰানিং কৰাবলৈ, ওচৰে সিহঁতৰ ঘৰে হয়। তো আমি বজাৰলৈ বুলি আহি আছো। আৰু চুপি বাবা কথা বাদ দিয়া, সেইবিলাক চলি আছে ৰবা। এতিয়া বজাৰলৈ যাওঁ। আমাৰ ভাস্কৰ ভাই কিবা চাৰি এটা ক'ব বোলে। ना कहीं गर्लफ्रेंड है, ना कहीं आईफोन है। अरे ना कहीं हमारा गर्लफ्रेंड है, ना कहीं आईफोन है, और ना ही कोई कार है, ना ही कोई बंगला है, हम फिर भी खुश हैं। क्या बात है? अरे বজাৰ বহা বেছি দিন হোৱা নাই লকডাউনৰ বাবে। তো 2টা বজাৰ বহিছে। আজি হতে 3টা আজি হতে 3 নম্বৰ বজাৰ। তো আমি ব্ৰহ্মা বিষ্ণু মহেশক চিন্তি বজাৰ আহিছোঁ। তো ভাস্কৰ ভাই পেণ্ট কিনিব, হাফ পেণ্ট। মই চাম আৰু, দুখীয়া মানুহ। ভাস্কৰ ভাই দলঙত উঠাব নোৱাৰে, চব খোজকাঢ়ি আহি আছোঁ। আৰু জোৰ নাইকিয়া মানুহে চব। চাইকেলখনো কষ্ট হয় দিয়কচোন, নিজৰ বুলি। এখন বুঢ়া মানুহৰ চাইকেল, তথাপিও এখন চাইকেল যে মোৰ যে মোতকৈ ডাঙৰ, ইয়াতকৈ ডাঙৰ বয়সত এখন চাইকেল। কিন্তু মই নতুন চাইকেল আমাৰ ইয়াত বিহু চাওঁগে। এখন চাইকেলে বেছি ভাল লগা হৈ আহিছোঁ। দলংখন চাওক, ভাল লাগিছে কিবা এটা মৰাৰ ওপৰত দিয়াৰ কাৰণে। বোলক কিবা ক'বা। এখন চাইকেলখন যে মোতকৈ ডাঙৰ মানে কি, আৰু মই নতুন চাইকেল এখন ল'ম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ এখন এইখিনি চাইকেল এখনেই কৰিলোঁ চাইকেল ৰাইড, আৰু এখন এৰিবলৈ মন যোৱা নাই, মানে কি ক'ব, একদম বেছি ভাল লগা হৈ আহিছে আগতকৈ। এখন নেৰো বুলি ভাবিছোঁ এতিয়া বৰ্তমান। ব'লক বজাৰ যাওঁ। Enter in Bazaar.
চব্জি মন্ডি চব্জি তুমি গৈ থাকা আগত তুমি গৈ থাকা খালি বজাৰ যথেষ্ট ডাঙৰ হৈছে সেইদিনাখন আগত আমি ৰানিং কৰি পেলাই আহিছিলোঁ ফিল্ডত বৰষুণ টকা লল বৰষুণত পাইছিলোঁ বিলাহী কেইটকা খাওঁ বিলাহী জলকীয়া পদুম আমাৰ দোকানী আমাৰ দোকানত মাল চাই আছে দেখাই দিছোন দোকান পুৰা ক্ষীণ এই মাল লাগিব মাল নট ছোৱালী समझ रहे हो कपड़ा बसको तू साइड पकाले नहीं था ओ पकाले नहीं बोले पेने नहीं था क्या 4.5 के लगता है नलय सुनो তো আজি বজাৰ ভাস্কৰ জোখৰ পেনে বিচাৰি নাপালে 34 আৰু 28 পাইছো মোৰ লাগা 32 আছে আমাৰ গাঁও দোকানখনত আছে গাঁৱৰ দোকানৰ পৰা ল'ব গাঁৱৰ দোকান এখন আছে গাঁৱৰ দোকানত পইচা দিব বজাৰখন তথাপি চাব আহিলো আৰু বহুত দিন অহা নাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলে আমাৰ ৰহিতে এক্সপ্ল'ৰ কৰিলে অলপ বজাৰখন আহিবা মোৰ নাম বস্কো তোমাৰ নাম কি মোৰ নাম আৰ কে তো এতিয়া ঘৰলৈ যাওঁ ভাত খোৱা নাই ভাত খাওঁ কাগজ উলিয়াই নাই কাগজ উলিয়াওগৈ তো বলক গৈ থাকোঁ ভাস্কৰ ভাই আমাৰ নেক্সট চানডে ৰাতিলৈ কিবা ক'বা নেকি ক'লৈ যাম ইয়াত মানে ৰাস্তাতে বহুত বেয়া বস্তু এটা পাগল মানুহে বলো আমাৰ নেক্সট চানডে ৰাইড কি বাৰে চানডে চাইকেলিং হ'ব আমাৰ মৰিগাঁও মহেশধাম যাম অ'কে তাৰপিছত আৰু আপোনাৰ একদম আনবিলিভেবল ৰাইড হ'ব আৰু একদম আল্টিমেট মানে একদম আগৰ ৰাইডকেতো অলপ বেলেগ ধৰণৰ বনাবলৈ চেষ্টা কৰিম এবাৰ অ'কে এবাৰ একদম আৰু তেতিয়া বঢ়িয়া চিনেমেটিক দিয়ে একদম চিনেমেটিকবিলাক চাবলৈ যদি মন আছে ৰোহিতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অ'কে বঢ়িয়া একদম আল্টিমেট চিনেমেটিক দিয়ে ছাবস্ক্ৰাইব কৰনা মত ভুলিয়ে ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো মানে বেল আইকনটো প্ৰেছ কৰি ল'ব একদম আল্টিমেট চিনেমেটিক দিয়ে আৰু যদি আপুনি অলপ পাগলামিত আৰু মানে ফানি ভিডিঅ' চাব বিচাৰে জচেলি ভিডিঅ' চাব নহয় মোৰ চেনেলত আহি পেলাই এবাৰ ভিজিট কৰি চাব পাৰে ভাস্কৰ হুকাই ইউটিউব চেনেল অ'কে ভিজিট কৰি চাব পাৰে আপুনি যদি আপোনাৰ মনটো যায় আৰু মনটো যদি মোৰ চেনেলত মানে বৰ্তমান আমি নিজৰ বন্ধু কেইজনৰ লগত ৰাইড কৰোঁ আৰু চাইকেল লৈ ভৱিষ্যতে প্লেনিং হ'লে চাকৰি বাকৰি হ'লে সকলোৰে তাত নিজৰ গাৰ্লফ্ৰেণ্ড ৱাইফৰ সৈতে যাম আৰু ন সেইটো যাম সেইটো মানে নেক্সট পাৰ্টত ৰাখিছোঁ মানে শেষত সেইটো অলপ পিছত ৰাখিছোঁ মানে এতিয়া আমাৰ এইটোৱে দেচোন আমাৰ এইটো ৰাইডে বহুত ভাল লাগিছে ভাল লাগিছে নিজৰ আল্টিমেট এটা আনবিলিভেবল নলে গ'লে লগা বন্ধু কেইজনৰ সৈতে ৰাইড কৰি বহুত ভাল লাগে আৰু মৰিগাঁও মহেশধামৰ ভিডিঅ' আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে গৈ পেলাই চাই ল'ব ডিছক্ৰিপশ্যনত লিংক দি দিব আগৰ ডিছক্ৰিপশ্যনত লিংক দি দিবা দি দিম নিশ্চয় দিম আগৰ ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মই একচুৱেলি ভিডিঅ' মাজতে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব বুলি ক'বলৈ পাহৰি যাওঁ অৱশ্যে নকওঁ শেষত কৰিব লগা হয় শেষত কৰিলে কৰিব নকৰিলে নাই আপোনালোকৰ কথা যদিহে ভাল পায় তেতিয়াহে লাইক কৰিব ছাবস্ক্ৰাইব ভৱিষ্যত বহুত সপোন আছে নিজৰ যদি ভিডিঅ' চাই ভাল নাপায় তেনেহ'লে নকৰিবা হা ভিডিঅ' চাই যদিহে ভাল পায় মানে ভিডিঅ'টোৰ পৰা কিবা এটা শিকিবলৈ পায় তেতিয়াহে ছাবস্ক্ৰাইব কৰিব নহ'লে এনে কৰি থ'ব নালাগে ন তেওঁলোকৰো পিছত মানে মনটো অকণমান হেৰি থাকে ন এনেও কৰিলোঁ এনেকৈ তেনেকুৱা সেইটো মানে মনটো মানে
মানে বেয়া হ'ব নালাগে মানে তো মানে এই বয়সটো অলপ মানে নিজৰ জীৱনৰ লগত অলপ কঠিন সময় এইটো বয়সতে যদি আপুনি ছাকচেছ হ'ব নোৱাৰে আৰু পিছত তো আৰু পিছত যে হ'ম বুলি ভাবিছে আশাবাদ দিয়ক আৰু তো সেইকাৰণে আমি চব ফালে লাগি আছোঁ আৰু ছাকচেছ হৈ লওঁ उसके बाद राइड होगा जरूर होगा बहुत बड़ा राइड होगा पूरी दुनिया घूमेंगे यार दुनिया घूमने का सपना है तो सोच होगा या नहीं होगा जब बहुत बड़ा करने के लिए सर्च करने के लिए कोशिश करूंगा करते ही रहूंगा बहुत बड़ा सपना है कि अपने वाइफ को बहुत दूर लेके जाऊं बाइक पे नहीं मेरा माँ बाप को लेकर माँ बाप को तो अपने 4 व्हीलर पे लेके जाऊंगा ना আমি ইউটিউবৰ মানুহে চিনি পাই আমাক চবে আজি মানে মাত দি আছে আজি হাই ভিডিঅ' বনাইছা ইউটিউবাৰ সন্মান মোবাইল কেলা ভিডিঅ' চাইছে ষ্ট্ৰিং খাইগা ষ্টিং এটা দি বহুত বাৰ কষ্ট কৰিলোঁ বৰ্তমান চাইকেলৰ বাইক পালে আমাৰ লাইফটোৱে তেনেকুৱা জুকে হ'ব এতিয়া বৰ্তমান চাইকেলৰ বাইক পালেহি বাইকে ইচ্ছা নাই তো গাইজ কম্পিউটাৰ দোকানত গৈছিলোঁ হয় বাট ল'ৰাজন নাই যোনজনে টাইপিং কৰে অলপ দেৰি হ'ব চ' দেৰিকৈ যাম তো এতিয়া ঘৰলৈ আহিছোঁ ভাত খাম মই ভাত খোৱা নাই এতিয়ালৈকে তো খাই পেলাই লগ পাই আছোঁ তো জাষ্ট ভাত খাই হ'ল তো মই মোৰ চব ডকুমেণ্টছ দেখাম আজি যি ডকুমেণ্টছ মই শ্বিলঙত যাওঁতে নিছিলোঁ যিবোৰ একচেপ্ট কৰিছে ৰানিঙত মানে পাৰ্টিচিপেট কৰিবলৈ দিছিলে তো মই সকলোবোৰ ডকুমেণ্টছ দেখাবলৈ চেষ্টা কৰিম তো ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো মই যিখন কাগজ বৰ্তমান কম্পিউটাৰ দোকানত বনাব গৈছিলোঁ সেইখন হ'ল এইখন কাৰণ এইখন হ'ল জেৰক্স কপি অৰিজিনেলখন শ্বিলঙত ৰখাই থৈ দিলে চ' এইখন জেৰক্স কপি আছে তো মই এইখন হ'ল আনমেৰিড চাৰ্টিফিকেট আপোনালোকে এনেকৈ টাইপিং কৰি লিখি ল'ব পাৰে আপোনালোকৰ গাঁওবুঢ়াৰ চাইন লাগিব ইয়াত চাওক মোক আনমেৰিড পাৰ্চন বুলি টাইপ কৰি দিছে কম্পিউটাৰ দোকানত তাৰপিছত নিজৰ গাঁওবুঢ়াই চাইন কৰিছে লগতে মোৰ ফটো আছে ইয়াত ষ্টাম্প আছে ষ্টাম্পটো লাগিব কিন্তু দেই ষ্টাম্পটো আপোনালোকে লৈ যাব এখন আনমেৰিড হয় আনমেৰিডখন লাগিবই লাগিব কাৰণ মই নিজে পাইছোঁ মোৰ লগৰ যিজনে নিয়া নাছিলে যিমানসকলে সিহঁতক সেইদিনাখনে হয়তো তাৰ পিছদিনাখনে জমা দিব দিছে আকৌ পুনৰ মানে যেনেকৈ নহয় দিবই দিছে নহ'লে মানে কেঞ্চেল কৰি দিব চ' তেওঁলোকৰ দেউতাক আছিলে এদিনৰ ভিতৰতে পুনৰ নিজৰ গাঁও আহি গাঁৱৰ পৰা কাগজখন বনাই পিছদিনাখন জমা দিছেগৈ শ্বিলঙত ধেমালি নহয় তো বনাই লৈ যাব ইয়াৰ পৰাই তো নেক্সট দেখাইছোঁ এইখন হ'ল কেৰেক্টাৰ চাৰ্টিফিকেট এইখন মই আমাৰ নিজৰ স্কুলৰ পৰাই উলিয়াইছোঁ কেৰেক্টাৰখন বিশেষকৈ স্কুলৰ পৰাই দিব চ' এইখন চাওক আপুনি যদি কলেজত পঢ়ে কলেজৰ পৰা নিব পাৰে কেৰেক্টাৰখন তো নিলেই হ'ল এয়া চাওক মোক লিখি দিছে নাম আপোনাৰ চাৰ্টিফিকেটত যি দিয়া আছে দেউতাকৰ চব শুদ্ধ হ'ব লাগিব গাঁও সহ পোষ্ট অফিচ PS চব লিখি দিছে চাওক এখন কি কয় কেৰেক্টাৰ চাৰ্টিফিকেট তো আৰু নেক্সট চাওঁ আৰু এখন হ'ল বৰ্ডৰ চাৰ্টিফিকেট যিখন নেকি আমি মেট্ৰিক বুলি কওঁ তো এইখন বেছি ইম্পৰ্টেণ্ট কাৰণ GDত মাৰিব গ'লেতো আপুনি দেখাবই লাগিব যে মেট্ৰিক পাছ বুলি চ' মেট্ৰিকৰ বিশেষকৈ গোটেই ডকুমেণ্টছেই লাগিব বাট ফাৰ্ষ্ট যিকেইখন চাব এইকেইখনে চাব ফাৰ্ষ্টটো কৰোণা টেষ্ট চাৰ্টিফিকেটখন লাগিব তাৰ পিছত আহিলে আপোনাৰ মাৰ্কশ্বিটখন তাৰপাছত ৰিলেশ্যনখন নহ'লে আপুনি পাৰ্টিচিপেট কৰিবতো নোৱাৰে বাৰু চ' এয়া লাগিব আৰু আপোনাৰ যোনখন আমি PRC বুলি কওঁ ডমিচিয়েল এফিডেভিট সেইখন আছে ইয়াত মই এখন বনাইছিলোঁ চাওক সেইখন চলিলে বাট মই এখন নতুনকৈ আকৌ বনাইছোঁ কাৰণ ইয়াৰ বোলে হেনো 6 মাহলৈকেহে ডেট থাকে চ' নতুনকৈ বনাব লগা হৈছে তো এইখন চাওক কেনেকৈ লিখি দিছে ইয়াত কি দিছোঁ মই চাওক মোৰ দেউতাৰ ভোটাৰ ID আৰু মোৰ নিজৰ স্কুলৰ চাৰ্টিফিকেট বছ বনাই দিছে আৰু ইয়াত মেজিষ্ট্ৰেটৰ চাইন আছে মেজিষ্ট্ৰেটৰ ৰ'ব ইয়াত আহিছে আৰু লাগিব মাৰ্কশ্বিট যিহেতু আপুনি GDত মাৰিব চ' মাৰ্কশ্বিটখন চাবই আপোনাৰ যদি আপোনাৰ কম আছে তেনেহ'লে আপুনি ট্ৰিটমেণ্ট পাবগৈ যদি GDত মাৰিব গৈছে ট্ৰিটমেণ্ট পাব যদি ট্ৰিটমেণ্টত যদি আপোনাৰ পাৰ্চেণ্টেজ বেছি আছে বয়সটো যদি কম আছে তেনেহ'লে আহিব GDলৈ চ' এখন মাৰ্কশ্বিট তো মুঠতে আপোনাৰ মেট্ৰিকৰ সকলো ডকুমেণ্টছ লাগিব চব জেৰক্স কৰি লৈ যাব আৰু আনমেৰিড তাৰপিছত আছে কেৰেক্টাৰ তাৰপিছত এফিডেভিট আৰু ৰিলেশ্যন এইখিনি চব লৈ ল'ব বছ আৰু নিজৰ আধাৰ কাৰ্ড যদি পান কাৰ্ড আছে চব লৈ ল'ব মুঠতে এনেকুৱা ডকুমেণ্টছ লৈ যাব যে আপোনাৰ সকলো ডকুমেণ্টছ যাতে ঘৰত যাতে এখনো নাথাকে যিমান ডকুমেণ্টছ আছে চব লৈ যাব যাতে লাগতিয়াল হ'লেই দিব পাৰে চ' এয়া চাওক মই এইকেইখনেই লৈ যাম এখন নতুনকৈ বনাব দিছোঁ আৰু এইখন বনাব লাগিব এইখন কাৰণ মোৰ জেৰক্স কপিটো আছে এইখন কেৰেক্টাৰ চ' এইবোৰে